Hello guys, welcome back to my YouTube channel. More YouTube channel আপোনালোকক স্বাগতম জনাইছো। মানে কি মই ভিডিও বহুত দিন দিব পৰা নাই, বেয়া নাপাব। আৰু মানে কি নিদিয়া মানে উদ্দেশ্যটো হ'ল মানে কি মোৰ ভিডিঅ'সমূহত মানে আপোনালোকৰ সহায় সহযোগিতা নাই, মানে আপোনাৰ ভিউজ কম। সেইকাৰণে ইমান কষ্ট কৰি যদি ভিডিঅ' এটা বনাওঁ, যদি ভিউজ নাহে, আপোনালোকে নাচায়, তেতিয়া মোৰ মনটো সকলোৰে একেই হয় তেনেকুৱা। আৰু আজি ভিডিঅ' দিম বুলি ভাবিছোঁ। আজি আপোনাৰ এই মোৰ ধৰম পত্নীয়ে বুট ভাজি আছে, গাখীৰ চাহৰ লগত খাম। মানে মোৰ ভিনদেউ এজনৰ ঘৰত আজি সকাম আছে, তো ওচৰৰ বৌ এজনীয়ে ক'লে কি এতিয়া চব্জি কাটিহে আহিছে বোলে, তেতিয়াহ'লে খোৱা বোৱাটো অলপ দেৰি হ'ব। সেইকাৰণে মানে অলপ পেটটো অলপতো কিবা এটা ভৰিব লাগিব, নহ'লেতো ভোকত থাকিব নোৱাৰি। সেইকাৰণে গাখীৰ চাহৰ লগত বুট ভাজা খাম। আপোনালোকে চাওক, এনজয় কৰক। এই বুট ভাজি আছে ন, তুমি কিবা এটা কোৱা আকৌ ন। কি মানে যিসকল ছাবস্ক্ৰাইবাৰসকলে ভিউবিলাক নিদিয়ে, সেইকাৰণে আমাৰ বেয়া লাগে ইমান কষ্টকৈ যেতিয়া ভিডিঅ' এটা বনাওঁ ন। চাব সকলোৱে আৰু ছাপোৰ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গুড ভেৰি গুড, এইখিনি কোৱাৰ বাবে। এতিয়া বুট ভাজি আছে, আপোনালোকক খাব এনেকৈ ভাল লাগে। কিবা এটা শুকানে গাখীৰ চাহৰ লগত, লাল চাহৰ লগত আৰু মজা, খাই চাব। এতিয়া আমি যাব ওলাইছোঁ সকামলৈ, ভিনদেউহঁতৰ ঘৰলৈ। তোমাৰ হ'লনে নাই? হ'ল, হ'ব দে তোলোৱা, বোলা। চাবিটো কি হ'ল? বাইকৰ চাবিটো আনিছা? সেই আমি যাব ওলাই আছোঁ। বতৰটো দিছে নাই, একদম পূৰা ডাৱৰীয়া কৰি আহিছে, একদম পূৰা দিম, চাই থাকিব। ৰেডি বেটি, বোলা বাইক ষ্টাৰ্ট দিওঁ। বাইকখন আজি চিকচিকীয়া কৰিছোঁ ধুই। তেনেহ'লে আমি সকামৰ ঘৰত লগ পাই আছোঁ, ব'লক। আৰু এতিয়া আমি খাবলৈ বহিছোঁ। মোচন চোৱাঠাৰ এয়া দি আছে, ডিছ বিলাই আছে, বাকীসকলে ৰাইজসকলে খাই আছে। আমাৰ আহি পোৱা দেৰি, মানে বতৰটো বেয়া কাৰণে আমি অহা নাছিলোঁ। এয়া খাব লৈছোঁ আৰু মটৰ মাহ আৰু ৰঙালাও মাটি দাইল লগত খাই আছে। লগতে আমাৰ নামঘৰ ভাগিলেও আহিলোঁ, বনাই আছে নতুনকৈ। এয়া আপোনাৰ টাইলছ লগাই আছে। সিদিনাখন এয়া সিংহ আনিছিলে, এয়া ফিটিং হৈ গ'ল, টাইলছ লগাই আছে, টাইলছৰ কাম সম্পূৰ্ণই হ'ল। আৰু এইখন এয়া আসন ভাগ, এভাগ ইয়াত আছে আৰু এভাগ তাত লগালে, এইভাগ লগোৱা নাই, লগাব। আৰু ভিতৰত ধুনীয়াকৈ টাইলছ লগাই দিছে, আৰু এমাহ পাছত ৰেডি হৈ যাব, ভাল লাগিব। আগতকৈ বহুত উন্নত হৈছে, ভাল লাগিছে। হেল্ল' গাইজ, আৰু আহি পালোহি এতিয়া ভোজ খাই আহি। নামঘৰলৈ গ'লোঁ, দেখুৱাইছোঁ আপোনালোকক, আৰু পালোহি এতিয়া। আৰু আমাৰ এইখন ফুলনি বাগিচা কেনেকুৱা লাগিছে জনাবচোন কমেণ্ট বক্সত। এইটো ডালিয়া ফুল, আৰু এইটো কি ফুল নাজানো দেই, একদম ধুনীয়া লাগে ফুলটো। এই ফুলটো মোৰ বেছি ভাল লাগে, ফেভাৰেট হয়তো এনেকুৱা। আৰু ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।